হেল্ল', এই ভাপত দিয়া পিঠাবিধ বাৰু দেখি কাৰ খাওঁ খাওঁ লাগিছে। ব'লকচোন কেনেকৈ বনালোঁ চাওঁ। চাউল প্ৰথমে মই তিয়াই লৈছিলোঁ। ইয়াত আধা কাপ চাউল লৈছিলোঁ আৰু চাউলখিনি পানীৰ সৈতে ধুনীয়াকৈ মই পেষ্ট বনাই লৈছোঁ। পানীৰ সৈতে খুন্দিছোঁ, শুকান চাউল নহয়। আৰু ইয়াতে পাউদাৰ গাখীৰ হয়, সেই তাৰ 1 পেকেট লৈছোঁ। আৰু আপোনালোকে সোৱাদ অনুসৰি ল'ব পাৰে কিমান লয়। আৰু এইটোত মিক্সিতে মই ধুনীয়াকৈ চাউলখিনি পিচি লৈছিলোঁ। আৰু চেনিও মই পিচি লোৱা নাই, চেনি মই 1.5 কাপ লৈছোঁ চাহ খোৱা কাপেৰে। আৰু চেনিখিনি দি ভালদৰে মিক্স কৰি লৈছোঁ, যাতে চেনিখিনি ধুনীয়াকৈ মিহলি হৈ যায়, কাৰণ মই গোটা চেনি যিহেতু লৈছোঁ। আৰু ইয়াতে লৈছোঁ বেকিং পাউডাৰ মই সৰু চামুচে যিহেতু, সেইকাৰণে সৰু চামুচেৰে 1.5 চামুচ লৈছোঁ। যদি আপোনালোকৰ চামুচখন ডাঙৰ হয় তেতিয়াহ'লে 1 চামুচ ল'ব। আৰু ইয়াতে দিয়া মেইন ইনগ্ৰিডিয়েণ্টছটো হৈছে নাৰিকলখিনি মই ধুনীয়াকৈ লস্কৰা জোখত কাটি লৈছোঁ, কাটি লৈ পেলাই মিক্সিত পিচি লৈছোঁ। আৰু মিক্সিত এনেদৰে পিচি লোৱাৰ পাছত মই ইয়াতে এড কৰি দিম। এই নাৰিকলখিনি ইয়াতে দি পেলাই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ, মানে কেকৰ বেটাৰ নিচিনাকৈ বনাই লৈছোঁ। খালি ইয়াতে ময়দা এটা ব্যৱহাৰ কৰা নাই, পিঠাগুড়িয়ে বনাইছোঁ। পিঠাগুড়িখিনি ফ্ৰেছ হ'লে ভাল, গুড়ি পিঠাগুড়ি নিদিব, পিঠাগুড়িখিনি খুন্দি পানীৰ সৈতে খুন্দি দিব। আৰু কেক টিন এটাত লৈছোঁ, লৈ পেলাই ইয়াতে মই ধুনীয়াকৈ পেষ্টটো দি দিছোঁ। আৰু এইটো ভালকৈ জোকাৰি দিছোঁ, যাতে মাজত একো বাবলছ থাকি নাযায়, তাৰ কাৰণে। আৰু জোকাৰি দিয়াৰ পাছত কেকৰ নিচিনাকৈ চচপেনত বহাই দিছোঁ। এতিয়া বেকিং চ'ডা নিদিব, বেকিং পাউডাৰ দিব। আৰু এয়া উলিয়াই দিছোঁ, আৰু কেকৰ নিচিনাকৈ ধুনীয়াকৈ ওলাই গৈছে। মই গৰমে গৰমে উলিয়াইছিলোঁ, সেইকাৰণে মানে কাটোতে অকণমান ভগা নিচিনা হৈছে। আপোনালোকে ধুনীয়াকৈ ঠাণ্ডা হোৱাৰ পাছত উলিয়াব, ধুনীয়াকৈ ওলাই আহিব। গৰমে গৰমে কাটিছোঁ, দেখিছে নিশ্চয় ধোঁৱা ওলাই আছে। ইমান ধুনীয়া, আপোনালোকে ট্ৰাই কৰিব দেই, বহুত টেষ্টি হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব, আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।